এই যে ৰাস্তাটো দেখিছে এইটো মদন কামদেৱ যোৱা ৰাস্তা আৰু আমি কওঁ ইয়াক মদন কামদেৱ যাৱা ৰাস্তা। এইটো কামৰূপীয়া উপভাষা হয়। এই ৰাস্তাটোৰ প্ৰাকৃতিক সৌন্দৰ্য সঁচাই বহুত ধুনীয়া। মদনপুৰ টোলগেট হোৱাৰ পিছত মানুহৰ মন মানসিকতা সলনি হৈ গ'ল যে আমি সেইফালে টোলগেটেৰে যোৱাতকৈ এইফালে প্ৰাকৃতিক সৌন্দৰ্য উপভোগ কৰি যোৱাটোৱে বেছি বুদ্ধিমানৰ কাম। কাম মানে ভাল কথা, আমি যান্ত্ৰিকতা বাদ দি নেচাৰেল হ'ব লাগে। আহক আজি আপোনালোকক এই নেচাৰেল ৰাস্তাটোৰে গৈ মদন কামদেৱ দেখুৱাওঁ। এনেতো মই এই ৰাস্তাটোৰে বহুত অহা যোৱা কৰি থাকোঁ, কিন্তু কোনোদিনে ভিডিঅ' কৰা হোৱা নাই। আজি ভিডিঅ' কৰিম আৰু 5 টকাৰ মূল্য কিমান সেইটোও দেখুৱাম। মদন কামদেৱ নাপাওঁতে আকৌ এইখন পায়, জ্যোতি ভাৰতী আলোকধাম। আপুনি যদি দোৰাকহৰা ৰাস্তাটোৰে ৰং চাইড কৰি সোমাই আহে, ভিতৰ খোলা হয় অকণমান আহিলে আপুনি এই আলোকধাম মানে স্কুলখন পাব। মই বাৰু ৰং চাইডে অহাটো প্ৰিফাৰ নকৰোঁ, আপোনাৰ পাৰ্টনাৰজনৰ বহুত কষ্ট হয় ৰং চাইডে গাড়ী চলালে। আপুনি এই স্কুলখন পাব আৰু ইয়াত বহুত দূৰ দূৰণিৰ পৰা ছাত্ৰ ছাত্ৰীসকল আহে, থাকে আৰু ইয়াত শিক্ষা গ্ৰহণ কৰে। এতিয়া বাৰু গৰমৰ বন্ধ চলি আছে, গতিকে মই ভিতৰ সোমাই নগ'লোঁ। আৰু যদি আপুনি চিধাই আহি মদনপুৰ টোলগেট নাপাওঁতে পোৱা ডিভাইডাৰটোৰে ঘূৰি আহে, তেতিয়াহ'লে আপুনি পলিথিনত ভৰাই গোল্লা চোহাৰ দৰে আহিব পাৰিব। আপুনি টোলগেটৰ আগেৰেও আহিব আৰু টোলো দিব নালাগে, নিদিয়াকৈ আহি এই স্কুলখন পাব, লগতে পাব মদন কামদেৱ। আৰু এইখন যে দেখিছে এই দলংখন পাৰ হৈয়ে আপুনি পাব মদন কামদেৱ। এতিয়া মই তিনিচুকীয়া পালোঁ, মানে তিনিচুকীয়াত কুঁহিয়াৰৰ ৰস বিক্ৰী কৰি থকা দেখা পালোঁ আৰু মই কুঁহিয়াৰৰ ৰস খাওঁ। আৰু আপুনি 5 টকাৰ মূল্যৰ কথা কৈছিলোঁ যে 5 টকা মূল্যৰ টিকট কাটি ইয়াৰ সংগ্ৰহালয়ৰ ভিতৰত থকা শিলৰ মূৰ্তিবোৰ চাওক। এয়া চাওক, কিন্তু ইয়াত ভিডিঅ' কৰিব নিদিয়ে, তাৰ বাবে মই দুঃখিত। গোটেইকেইটা মূৰ্তি দেখুৱাব নোৱাৰিলোঁ। আপুনি নিজে আহি 5 টকাত টিকেট কাটি ইয়াৰ মূৰ্তিবোৰ চাব পাৰিব। মন্দিৰৰ ফালে বাৰু আজি যোৱা নহ'ল। দেৱাধিদেৱ মহাদেৱৰ খঙৰ প্ৰকোপত প্ৰেমৰ দেৱতা মদন বা কামদেৱ যেতিয়া ভস্ম হৈছিল, তেতিয়া এই ঠাইখিনিতে তেখেতৰ পুনৰ জন্ম হৈছিল আৰু ৰতিৰ লগত ৰীল বনাইছিল, মানে ৰিয়েল লাইফত প্ৰেম কৰিছিল। আৰু সেইকাৰণে এই ঠাইখিনিৰ নাম মদন কামদেৱ বুলি জনা যায়। আজিলৈ ইমানে। ভাল পালে ভিডিঅ'টো লাইক কৰিব, চেনেলটি ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।